এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো এতিয়া মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ ৰেডি হৈ গলো তো বলক যাও এতিয়া যাও আপোনালোকে চাই থাকিব দেখুৱাই যাম মহাভৈৰৱ মন্দিৰলৈ যাম দৰ্শন কৰিবলৈ আহি পালো মাত্ৰ আহি পাইছো বেছি দূৰ নহয় আমাৰ একদম ওচৰতে তো বাইকে দি আহি গলো আহি পালোহি এতিয়া ধুনা চাকি লৈ লওঁ আপোনালোকে চাই থাকক এতিয়া ধুনা চাকি লৈ পেলাই যাওঁ ভিতৰলৈ ইফালে মহাভৈৰৱ মন্দিৰটোৰ চাইডে এনেকুৱা পৰিৱেশ ওচৰতে দোকান চোকান আছে আপোনালোকে ধুনা চাকি ল'লে ইয়াতে ল'বলৈ পাৰে এইটো গেটটো হয় এইফালেদি যাব লাগিব আৰু ইয়াত ল'লোঁ আৰু এতিয়া আমি ধুনা চাকি লৈ ল'লোঁ আৰু এখন মোৰ বাইক আমাৰ ৰখাই দিলোঁ তো এতিয়া এখন গেট এনেকৈ সোমাই যাব লাগিব এখন মেইন গেট হয় তেতিয়া পৰিলোঁ হয় আৰু ইয়াত চাকি দুগছ ধূপ এটা আৰু মেচ এটা ফুল আৰু কি বুন্দিয়া লাডু আৰু চেনীকুটি নে কি কয় এইটো দাম 50 টকা ইয়াত তো বলক ভিতৰলৈ সোমাই যাওঁ পালোহি মন্দিৰৰ ভিতৰত সোমাই গ'লো আৰু এতিয়া আপোনালোকক দেখাওঁ পৰিৱেশবোৰ কেনেকুৱা চাইডত বহুতে চাগে জানেও চিনিও পায় বহুতে আহিছেও যোনে দেখা নাই চাই যাওক ধুনীয়াকৈ আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ আৰু পৰিৱেশবোৰ একদম ধুনীয়া ইফালে চাওক আৰু আপোনালোকক দেখাওঁ চাই যাব ইয়াতে জোতা চেণ্ডেল খোলা হয় ইয়াতে থ'ব লাগে এইটো মেইন মন্দিৰটো হয় ইয়াৰ ভিতৰতে ভিডিঅ' ফটো নিষেধ আছে মানে কৰিবলৈ নাই দিয়া আৰু প্ৰিপেয়াৰিং চলি আছে এনেকৈ ইয়াতেও ধুনা চাকি দিয়ে এয়া আমি ইয়াত ধুনা চাকি দিম এতিয়া আৰু ইয়াতে কেইটামান ধুনীয়া ধুনীয়া ফুল আছে চাওক ধুনা চাকি গছ জ্বলাই লৈ ইয়াতে এনেকৈ এগছ চাকি জ্বলিলে আৰু এগছ জ্বলাইছে একো নহয় জ্বলিব জ্বলিব জ্বলালে এতিয়া ধূপখিনি জ্বলোৱা এতিয়া ভিতৰলৈ সোমাই যাম আৰু ইয়াতে লেখা আছে দেৱালৰ ভিতৰত ফটো উঠাব নোৱাৰি চ' ভিতৰত দেখুৱাবলৈ নোৱাৰিম আপোনালোকক আমি ধুনা চাকিটো ভিতৰত জ্বলাই থৈ ৰাখোঁ এনেকৈ কৰি আমি ওলাই আহিলোঁ ভিতৰত ফটো চটো ওলোৱা নিষেধ আছিলে তেওঁ অকণমান মনে মনে কৰিলোঁ আৰু এইজন নন্দী
ওপৰৰ দেখি পায় ন এইফালে নামঘৰ আছে এইফালে ভোগ ঘৰ হয় এইফালে পিছফালে এনেকুৱা এপাক ঘূৰি দিলোঁ আমি দুইটাই এনেকৈ কৰি এইফালে এনেকুৱা পিছফালে মানে বেক চাইডটো এতিয়া ধূনা চাকি দি ওলালোঁ একদম বতাহ ওলাই এতিয়া বাহিৰলৈ যাওঁ আৰু কেইটামান এনেই ফটো চটো উঠোঁ ওলাই আহিলোঁ যামগৈ এতিয়া আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পালে ভিডিঅ'টো দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ